बोडोलैंड राडा में सभी को नमस्ते। आज पहली बार इतिहास बनने जा रहा है जो बोडोलैंड में नहीं, आसाम में नहीं, पूरा इंडिया में पहली बार इतिहास बनने जा रहा है जो एक रोड बनाने में लगभग 3-5 साल लग रहा है। इस रोड को बनाने में अभी तक एक रोड कंप्लीट नहीं हुआ। ये रोड लगभग सोपारीघाट से काजीगांव तक लगभग 10 किलोमीटर जैसा होगा। इसको बनाने में बहुत साल लग रहा है, इसलिए लोगों का गुस्सा आ रहा है। तो ऐसा है तो देश का विकास कब होगा, ये बहुत बड़ा सवाल उठता है। लोक निर्माण विभाग इसमें क्या निर्णय लेता है वो आने वाला समय में हम जानेंगे। और आज रोड प्रोटेक्शन किया जो लोगों ने, उन लोगों से हम जानते हैं कि क्या उन लोगों ने क्या जवाब देता है। आइए उन लोगों से जानते हैं हम लोग। प्रधानमंत्री बक्तव्य शुनिছিলোঁ যে ভাৰতবৰ্ষত প্ৰতিটো এক ঘণ্টাৰ মূৰে মূৰে 100 কিলোমিটাৰ ৰাস্তা হৈ আছে, মানে গঠন কৰি আছে। তেনেহ'লে আজি অসম চৰকাৰে কি কৰি আছে যে 4 বছৰত এখন 10 কিলোমিটাৰ ৰাস্তা হোৱা নাই। আমি গৰিহণা জনাইছোঁ অসম চৰকাৰক যে বিজেপি চৰকাৰে কৈ আছে যে প্ৰতি 1 ঘণ্টাত 100 কিলোমিটাৰ ৰাস্তা হৈ আছে প্ৰতি গোটেই ভাৰতবৰ্ষত, কিন্তু আমাৰ অসমতে এইখন কাজিগাঁৱৰ পৰা চুপাৰীঘাটলৈকে ৰাস্তা আজি 10 কিলোমিটাৰ ৰাস্তা 4 বছৰতে হোৱা নাই। আমি সেইকাৰণে মুখ্যমন্ত্ৰীক গৰিহণা কৰিছোঁ যে আমি গৰিহণা জনাইছোঁ মুখ্যমন্ত্ৰীক যে তেখেতে মানে মিছা কথা কয় নেকি যে 1 ঘণ্টাত যে 100 কিলোমিটাৰ ৰাস্তা হৈ আছে। আমি সেইকাৰণে আমাৰ ভাৰত চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গৰিহণা জনাইছোঁ যে তেওঁলোকে মানে মিছা কথা কৈ থাকে। এই চৰকাৰটো আচলতে মিছলীয়া, ৰাইজে এইটো ক'ব। বঢ়িয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমাৰ এই কাজিগাঁও দেৱীতলা ৰোড যিটো আছিল এডিটি ৰোড বুলি কয়, এই ৰোডখন আজি 22 চনতে চেংচন হৈছে, 23ৰ পৰা আৰম্ভ কৰিছে। গতিকে ইমান দিন যোৱালৈকে এতিয়াও কামখিনি শেষ কৰা নাই। বহুত মানুহ পংগু হৈ গ'ল। কিমান মানুহ যে এক্সিডেণ্ট হৈছে, কিমানজন মানুহ মৰিছে, কিমান টকা মানুহৰ গৈছে, সেইটো কোনো কথাই নাই। আৰু লগতে এনেকুৱা হৈছে যে আমি কোনোবা গাড়ী দি যদি আমাৰ এটা মানে কাজিগাঁও এটা অঞ্চলস্থ ডাঙৰ বজাৰ, এই বজাৰত যে মাল ঠাল আনিব লাগে ধুবুৰীৰ পৰা, বিলাসীপাৰাৰ পৰা, গড়মঞ্চৰ পৰা, বেংগলৰ পৰা, এইবিলাকত যদি 2000 টকা ভাড়া থাকে আমি 3000-4000 টকা ভাড়া বেছি দি লৈ আহিব লাগে। এনেকুৱা মানুহৰ দুৰ্দশা, যাৰ কাৰণে বহুতে ভুক্তভোগী হ'ব লগা হৈছে। গতিকে মই অসম চৰকাৰক আৰু PWD ৰোডছক আমি সকীয়াই দিছোঁ, যদি এসপ্তাহৰ ভিতৰত যদি এইখিনি কামখিনি আৰম্ভ নকৰে তেনেহ'লে আকৌ আমি গোটেইবিলাক ৰাইজক লৈ আকৌ আন্দোলনত নামিবলৈ দি আছোঁ। গতিকে মই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে কামখিনি আৰম্ভ কৰে, ৰাইজৰ সুবিধা চাই আমি যাতে মানে বেছি নকওঁ আৰু বহুতে আছে। মই মানে এতিয়া সামৰণি মাৰিলোঁ। ধন্যবাদ। আপুনি কিবা ক'ব লাগিছে? যিয়ে নহওক, আজি কাজিগাঁওবাসী ৰাইজে, কাজিগাঁও অঞ্চলস্থ ৰাইজে বৰ দুখেৰে ৰাস্তাত ওলাই আহিব লগা হৈছে। এই ওলাই আহিব লগাৰ একমাত্ৰ কাৰণটো হ'ল যোৱা 3-4 বছৰ ধৰি এটা ৰাস্তা কাম কৰোঁতে যদি 5 বছৰতো যদি কমপ্লিট নহয়, এতিয়ালৈকে কোনো ডেভেলপমেণ্টটো দেখা নাযায়। 9 কিলোমিটাৰ ৰাস্তা বজাৰলৈকে, থানালৈকে 10 কিলোমিটাৰ, এইখিনি ৰাস্তা কৰোঁতে যদি 3-4 বছৰ লাগে, তেতিয়াহ'লে অসম চৰকাৰে কি কাম কৰিব? যদি হঠাৎ কিবা যদি অইন দেশৰ লগত যুদ্ধ হৈ যায়, এনেকাই ৰাস্তা এনেকাই গতিৰে অসম চৰকাৰ বা বৰ্তমান যিজন মুখ্যমন্ত্ৰী লজ্জা পাব লাগে যে এইখিনি ৰাস্তা এনেকা 5-6 বছৰতো কমপ্লিট নহয়। আৰু এটা কণ্ট্ৰাক্টৰক কোনো শাসন কৰিব নোৱাৰে, এটা ধমকো দিব নোৱাৰে, ধমক দি যদি কাম আদায় কৰিব নোৱাৰে, তেতিয়াহ'লে তেনেকুৱা চৰকাৰ টকাতকৈ নটকাই ভাল পাব্লিকৰ কাৰণে। এইটো অনুভৱ আহি আছে। আৰু BTC চৰকাৰৰ আণ্ডাৰত যিহেতু এইটো আমাৰ অঞ্চলটো পৰে, BTC চৰকাৰ বৰ্তমান যি চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো মই আহ্বান জনাওঁ, আপুনি যাতে যে সচেতন হৈ নিজৰ অঞ্চলত, এই BTC অঞ্চলত পৰ্বতজৰাত এনেকুৱা আন্দোলন নহয়, আপোনাৰ বিৰুদ্ধত ক'ব লগা হৈ আছে। যিহেতু এইখিনি ৰাস্তা কাম কৰোঁতে যদি আপোনাৰ শক্তি নাই, তেতিয়াহ'লে আপোনাক ধিক্কাৰ দিছোঁ যে
আপুনি পাব্লিকৰ বাবে কোনো কাম কৰাৰ যোগ্যতা বা তেনেকুৱা কিটো মানসিকতা আপোনাৰ নাই এইখিনি কৈছোঁ আৰু আপোনাক ধিক্কাৰ দিছোঁ যাতে যে অতি সোনকালে আপুনি এই বাতৰিটো যদি দেখিবলৈ পায় বা কেনেকৈ যদি দৃষ্টিগোচৰ হয় তেতিয়াহ'লে অতি সোনকালে আপুনি এই সপ্তাহৰ ভিতৰতে কণ্ট্ৰাক্টৰক তলব দিয়ক নহ'লে কণ্ট্ৰাক্টৰৰ যিটো মানসিকতা সেইটো আপুনি অলপ ধমক দি হ'লেও যাতে যে ৰাস্তাৰ কাম সম্পূৰ্ণ কৰি দিয়ে এইখিনি আমি পাব্লিকৰ তৰফৰ হৈ আহ্বান জনাইছোঁ এইখিনি আচ্ছা যেই নহওক আজি আমি কাজিৰঙা অঞ্চলস্থ ৰাইজে জাগৃত হৈ পেলাই নিৰ্যাতন ভুগি থকাৰ কাৰণে আমি চবেই মিলি পেলাই জাগৃত হৈ পেলাই আমি ৰাস্তাত ওলাব লগত পৰিছোঁ আমি চৰকাৰকে আমি অনুৰোধ কৰিছোঁ অনুৰোধ কৰাৰ লগতে আমি এই চৰকাৰ দুয়োটা BTC চৰকাৰ আৰু অসম চৰকাৰ এই দুয়োটা চৰকাৰক আমি সকীয়াই দিছোঁ যাতে ৰাইজৰ হৈ তেওঁলোকে যদি ৰাইজৰহে কাম কৰিবৰ যদি ইচ্ছা আছে তেন্তে এই ৰাস্তা ঘাট পকীকৰণ কিবা কিবি হাবি যাবি বহুত আঁচনি আছে এই আঁচনিবোৰ সোনকালে কৰিব লাগে যদি মানসিকতা নাই যেনেকৈ ধৰে এটা ৰাস্তা যদি 6 বছৰ বা 5 বছৰ যদি কৰিব লগা হয় তেন্তে ৰাইজৰ হৈ কি কাম কৰিব সেইকাৰণে ৰাইজে আন্তৰিক বেদনা পাইছোঁ ৰাইজে আন্তৰিক বেদনা পোৱাৰ কাৰণে আজি দুয়ো চৰকাৰকে আমি সকীয়াই দিছোঁ যাতে এই চৰকাৰে যাতে বুজি পেলাই যে ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যদি আহিছে তেখেতসকলে সোনকালে এক সপ্তাহৰ ভিতৰত যাতে এই ৰাস্তাটো সোনকালে কৰি পেলাই এই কাৰণে অনুৰোধ কৰাৰ লগতে যাতে বিভাগীয় কৰ্তৃপক্ষক জনাই এইখিনি কৰি পেলাই মই সামৰণি মাৰিছোঁ। ধন্যবাদ।